হাই বন্ধু বান্ধৱসকল, এয়া আজি আমি কলৰ ভোঁৰত উঠিছোঁ। আমাৰ এয়া গাঁৱৰ পৰিৱেশ। কৰোণা ভাইৰাছে যেনেকৈ মহামাৰীয়ে যেনেকৈ মানুহক থৰকা কৰিছে, তেনেকৈ এইবাৰ বৰষুণৰ পানীও থৰকা কৰিছে। পানী কমিলে যথেষ্ট। দুদিনৰ আগত বেছি পানী আছিলে। মই মেডিকেল কলেজ গৈ থকাৰ বাবে মই টাইম উলিয়াব নোৱাৰিলোঁ। আজি অলপ আপোনালোকক অকণমান দেখাই দিছোঁ। এই পথাৰত আমি কলৰ ভোঁৰ চলাইছোঁ। আমাৰ এয়া ভণ্টি, এইটো মোৰ বেটা পোৱালিটো, এয়া মোৰ আঁতৰি ছোৱালীজনী, এয়া আমাৰ দদাই ল'ৰাটো। আমি অলপ উপভোগ কৰিছোঁ কলৰ ভোঁৰত উঠি কিনে। অতীতৰ স্মৃতিবিলাক ৰোমন্থন কৰিছোঁ। আৰু আমি সৰুকালতো আগতে এনেকৈ কলৰ ভোঁৰত উঠি ফুৰিছিলোঁ। বহুত ভাল লাগিছিলে। এয়া চাওক আপোনালোকে অকণমান পথাৰৰ দৃশ্য। অলপ ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হৈছে, মাজত আছোঁ। পানী কমিলে, যথেষ্ট কমিলে বাৰু। এয়া আমি এতিয়া গৈ আছোঁ, উঠি আছোঁ কলৰ ভোঁৰত। এনেকৈ কলৰ ভোঁৰত উঠা আমেজটোৱে বেলেগ। এয়া গাঁওখন আমাৰ চাই লওক। এইটো মোৰ পোৱালিটো, বেটা দে না কৈ দিয়া, হাই কৈ দিয়া। এয়া ওচৰতে বিয়া এখনো হৈ আছে। এতিয়া গৈ তাতে বিয়া ঘৰত সোমাই দিমগৈ। ঘৰৰ উঠা উঠি আছে। এইখন দৃশ্যটো অলপ দেখিছে চাগে ইয়াৰ পৰা। অলপ দেখাই দিছোঁ আপোনালোকক। ভাল লাগিলে অলপ এনেই লাইক কৰিব, কমেণ্ট কৰিব নালাগে, শ্বেয়াৰ কৰিব নালাগে। লাইক জাষ্ট লাইক। ঠিক আছে, হ'ব, ইমানটো ৰাখিছোঁ। লৈ আহোঁ।